নমস্কাৰ পল্লৱী ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় সকলোৰে ভাল। গতিকে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। আজি মই বাৰ ঘৰৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকক আজি বাহঁতৰ ঘৰৰ পৰিৱেশ কি কৰোঁ কি নকৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাম, আপোনালোকে চাই যাব। এতিয়া অকণমান ফুৰি আহোঁ বুলি ভাবিছোঁ। এয়া হৈছে দৰ্শনা। কোনফালে যাওঁ? এয়া সকলোৱে চব্জি কটাত ব্যস্ত। চাই দে অকণমান আৰু চব্জি কটা। হেল্ল' বা এইফালেও নাচাইচোন। এইবিলাক কালি বাৰ্থডেৰ কাৰণে বজাৰ কৰি থৈছোঁ। এইবিলাকে আৰু এয়া আমাৰ বাৰ্থডে বয়। হাই কৈ দিয়া, হাই কৈ দিয়া, দিয়া হাই কৈ দিয়া। নোকোৱা? আমাৰ বাৰ্থডে বয়। কালি আমাৰ বাৰ্থডে হ'ব। কৈ দিয়া, কৈ দিয়া। নোকোৱা? এয়া বাৰ্থডে বয়। এতিয়া ৰাতি খাবলৈ কি বনাইছে আপোনালোকক দেখুৱাম। এফালে এয়া দালি বনাইছে আৰু ইয়াত এয়া মাংস। তাৰপিছতে আৰু কি বনাইছ ক? আৰু কি বনাইছ ক? ইয়াত এয়া ভাজি বনাই থৈছে। এয়া ভাজি বনাইছে। এইকেইটা এতিয়া ৰাতিৰ খানা। তাৰপিছত কাইলৈ বাৰ্থডে দিনা আৰু কি খুৱাই আৰু আজি ৰাতি এইকেইটাই খাই আৰু শুই থাকিম। আকৌ কাইলৈ আৰু আপোনালোকক বাৰ্থডে ব্লগ বনাই দেখুৱাম। মোৰ ব্লগ লাগিব জানো? দাচা কৰিম লাগিলে। বাৰ্থডে বয় দেখুৱাম। চিম্পুল আৰু ইমান ষ্টাইল নাই। এইটো আমাৰ বাৰ্থডে বয়। এতিয়ালৈকে ষ্টাইল নাই, ষ্টাইল নাই। বাৰ্থডে বয় একদম লেতেৰা হৈ আছে। গুড মৰ্ণিং ফ্ৰেণ্ডছ। কালি ভাত পানী খাই আৰু ব্লগ নবনালোঁ। এতিয়া আমি আজি বাৰ্থডেৰ কাৰণে ইয়াত বেলুন চেলুন এইবিলাক সজাই আছোঁ আমি। ইমান ষ্টাইল নাই আৰু চিম্পুলকৈ। এয়া দেখিছেনে? চাই লওক মোৰ পিছফালে। এয়া মই এতিয়া পায়স বনাম। পায়সৰ বাবে যোগাৰ কৰি আছোঁ। চৌকাতে বনাম পায়স। চৌকাত জুই আছোঁ। ডেক্সিত পায়সখিনি বনাম এতিয়া। এয়া গাখীৰ গৰম হ'বলৈ দিছোঁ। জুইৰে বনাইছোঁ। জুইটো বেছি হৈছে। এতিয়া গাখীৰখিনি ধুনীয়াকৈ লৰাই থাকিব দিব লাগিব উতল নহালৈকে। লৰাই থাকিব। ইলাচি কেইটামান দি দিছোঁ। এইটো তোমাৰ কাৰণে। ইয়াত লং ইলাচি কেইটামান দি দিছোঁ আৰু কেইটামান লং ইলাচি গুড়ি কৰি পেলাইহে দিম। গুড়ি কৰি পেলাই মানে দিলে গোন্ধখিনি মানে কি কয়, গোন্ধটো ধুনীয়াকৈ ওলায়। আৰু যদি গোটাকৈ দিওঁ নহ'লে গোন্ধ আধা মানে ৰৈ যায়। সেইটো কাৰণে পিহি পেলাই দিম। ইয়াত দুটামান গোটাকৈ দি দিছোঁ। তেজপাত তেজপাত প্ৰথমকৈ তেজপাতো দিব। শুকান মোৰ তাত নাই, সেইটো কাৰণে কেঁচা তেজপাত দি দিছোঁ। লৰাই থাকিব লাগিব। উতল আহিছে লাহে লাহে। উতল অহাৰ পিছতে গাখীৰ অকণ কাঢ়ি দিম আৰু শেষত
মই বনাই যেতিয়া শেষ হ'ব তেতিয়া ঢালি দিম। উতল আহিছে, গাখীৰ অকণ ওলাই থওঁ, তাৰপিছত চাউলখিনি দি দিম। বনোৱাৰ মাজতে কথা এষাৰ কৈ দিওঁ, পায়স কিন্তু মই একদম গাঁৱলীয়া ষ্টাইলত বনাইছোঁ দেই, একদম প্ৰফেশ্যনেল নহয়। আপোনালোকে কেনেকুৱা পাইছে জনাব। এয়া আমাৰ বাৰ্থডে বয়, আজি বাৰ্থডে আৰু অলপ সময়ৰ পিছত আমাৰ বাৰ্থডে বয় কেক কাটিব ন? তুমি কেক কাটিবা নাই? কাটিম কোৱা, কেক কাটিম কোৱা। এয়া আমাৰ বাৰ্থডে বয়। এয়া আমাৰ বাৰ্থডে বয়, টুপি পিন্ধিবকে নিবিচাৰে, টুপিটো খুলিব বিচাৰি আছে। এইফালে আকৌ কেক কটা সময়তে চাকুখনো বিচাৰি পোৱা নাছিল, শেষত যেনিবা বিচাৰি পালে। কেক কাটি কিন্তু আমাৰ বাৰ্থডে বয়ে বহুত ভাল পাইছে, হাতৰ পৰা চাকু এৰিকে নিদিয়ে। চাবচোন আপোনালোকে কেনেকুৱা পালে জনাব। আৰু শেষত এটা কথা কৈ দিওঁ, মই ভিডিঅ'টো এণ্ড কৰিব থাকি গ'ল, সেইটো কাৰণে ভইচ অভাৰ কৰি দিছোঁ। আপোনালোকে কেনে পালে জনাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল ফ্ৰেণ্ডছ, বাই।